নমস্কাৰ মই হিমাদ্ৰী কলিতা আজি আহিছোঁ আপোনালোকলৈ এটা একেবাৰে সহজ ৰেচিপি সঁচা ঘৰত কেতিয়াবা বিস্কুট চানা ইমানবোৰ থাকে কিন্তু খাবলৈ মন নাযায় কাৰণ আমি অসমীয়া মানুহ ভাই পিঠা পনাটো খাবই লাগিব কিন্তু কেতিয়াবা তেল চেলো ইমান বেছি তেল খালেও তেল এইবিলাক ইউজ নকৰাকৈ মই একদম সিম্পলত আপোনালোকৰ আজি এটা দেখুৱাম পিঠাগুৰি কেক আপোনালোকৰ তাত কি কয় মই নাজানো কিন্তু মই ঘৰত বিশেষ সস পিঠা বুলি কওঁ কাৰণ মই সসটোত বনাও কাৰণে তাত একো ইমান বেছি বস্তুৰ প্ৰয়োজন নহয় পিঠাগুৰিলে মানুহৰ ঘৰত থাকে কিন্তু কেঁচা পিঠাগুৰি লাগে হা কেঁচা পিঠাগুৰি থাকে বা মিক্সি মই প্ৰায় কিন্তু মিক্সিটো খুনো এই মানে পিঠাগুৰি কে ঢেকি নাই বিশেষ আমাৰ ঘৰত মই পিঠা আপোনালোকে ভিডিঅ'টোত চাই ল'ব শেষলৈকে চাব তেতিয়াহে ভালকৈ বুজি পাব বেছি বস্তু একো নাই তাত আপোনালোকৰ ইচ্ছা যদি তাত কিবা কিবি দিব পাৰে আপোনালোকৰ ইচ্ছা কিন্তু মই বিশেষ মানে পিঠাগুৰি কেক বনালে বহুতৰে টান হয় মানে বস্তুটো নুফুলে এনেকুৱা মিহি হৈ মানে চেপেটা হৈ থাকে তেতিয়া খাবলৈ বহুত টান হয় মই যিটো বনাম সেইটো কেকৰ নিচিনা কোমল আপুনি যদি 3 দিনো ফ্ৰিজত থয় ন সি কোমল হৈ থাকিব বিশ্বাস নহ'লে আপোনালোকে এবাৰ বনাই চাব মই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব মই ভালকৈ টিপি দেখুৱাম আপোনালোকক পিচটো মানে কেকৰ নিচিনা কোমল হয় ভিডিঅ'টো চাওঁ আহক এয়া কেঁচা পিঠাগুৰি মই 3 কাপ লৈছোঁ আপোনালোকৰ ইচ্ছা আপোনালোকে যিমান জোখ পাৰে তেনেকৈ বনাব মই এতিয়া 3 কাপ দেখুৱাইছোঁ আৰু আপোনালোকে যদি চেনি বেছি খায় চেনি দিব মই এতিয়া 2 চামুচ দিছোঁ মই চেনি কম খাওঁ তো স্লাইড নিমখ দিব তাৰপাছত আপোনালোকে এচামুচ বেকিং দিব সৰু চামুচেৰে তাৰপিছত এইটো নাৰিকল পাউডাৰ হয় মই নেক্সট ভিডিঅ'ত দেখুৱাম কেনেকৈ বনাইছোঁ নাৰিকল পাউডাৰ দি কিনা ৰেডিমেডো থাকে আপুনি সেইটোও দিব পাৰে আপোনালোকৰ ইচ্ছা মই ঘৰতে বনাওঁ কাৰণে মই ঘৰতে এনেকৈ বনাই ইউজ কৰিছোঁ তাৰপিছত আপোনালোকে ইয়াত গাখীৰ ইউজ কৰিব পাৰে মই এতিয়া আধা কাপ গাখীৰ দিছোঁ তাৰপাছত পানী আধা গিলাচ দিব মানে পেষ্টটো অলপ অকণমান মানে পাতলা কৰিব বেছি ডাঠ কৰিব নালাগে অলপ পাতলা কৰিব ভালকৈ চাব মই অলপ পেষ্টটো অলপ পাতলা কৰিছোঁ তাত আপোনালোকে ঘি দিব পাৰে যদি বেয়া পাই নালাগে দিব বা লং ইলাচিও দিব পাৰে আপোনালোকৰ ইচ্ছা মই লং ইলাচি ইমান ভাল নাপাওঁ সেইকাৰণে অকণমান ঘিউ দিছোঁ তাৰপিছত এই চচপেনটোত মই চাৰিওফালে ঘিউ অকণ সানি ল'ম তেলো দিব পাৰে ৰিফাইন তেল থাকিলে মই ঘিউ অকণমান দিছোঁ তাৰপিছত এই পেষ্টটো মই তাত দি দিম এই পেষ্টটো আপোনালোকে এইটো কুকাৰতো বনাব পাৰে বা কেৰাহীটো বনাব পাৰে মই বৰ্তমান এনেই এতিয়া কেৰাহীতে বনাই দেখুৱাম আপোনালোকক দেখিছে কেৰাহী বনাওঁতে কেৰাহীয়ে কলা পৰি গৈছেগৈ তাৰপিছত আপোনালোকে কুকাৰত সোনকালে হয় অৱশ্যে মই এতিয়া বৰ্তমান কেৰাহীতে বনাইছোঁ বাৰু আপোনালোকৰ ইচ্ছা তাৰপিছত এনেকৈ ষ্টেণ্ড এডাল ভৰাই মই এইটো খুব বেছি 20 মিনিটমান লাগে 20 মিনিটৰ পিছত আপোনালোকে এবাৰ চেক কৰিব মানে চেক কৰা বহুত কিছুমানে দেখাতে ধৰিব পাৰে মই আপোনালোকক তথাপিও টিপছ এটা দিম এনেকৈ আপোনাৰ কেক হওক সস পিঠা হওক এনেকৈ যি হওক এনেকৈ অকণমান সুমুৱাই পেলাই চাব তাত যদি অকণমান লাগি অহা দেখিছে ধৰি লওক আৰু 3-4 মিনিটমান মানে লাগিব 3-4 মিনিটৰ পিছত মোৰ সস পিঠা ৰেডি তাৰপিছত আপোনালোকে চাব এয়া চাওক মই দেখুৱাইছোঁ কোমল হৈছেনে দেখাত লাগিছেই চাগে কোমল কিছুমানৰ টান হয় কাৰণে মই আগত কৈছোঁৱেই তাৰ চাওক এতিয়াতো ভালকৈ ধৰিব পাৰিছে এনেকৈ সস পিঠা বহুত ভাল লাগে খাই মই একেবাৰে বেছি বস্তুও দিয়া নাই আপোনালোকে দেখিছে এনেকৈ আপোনালোকে ঘৰতে সস পিঠা বনাই খাব পাৰিব যদি ভাল পায় বনাই খাব থেংক ইউ বাই